নমস্কাৰ সকলোকে স্বাগতম আৰু বহুত দিনৰ মূৰত ব্লগ এটা কৰিবলৈ আজি চেষ্টা কৰিম আৰু সকলোৱে চাই থাকিব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব কিনো কৰিম কি টপিকৰ ওপৰত বনাম নাজানো চাই থাকিব আৰু দেখাই যাম আপোনালোকক पुरानी यादें ताजा करेंगे जब शो बनाने वाले चूतिया थे और हम भी तो आओ यार शुरू करते हैं बिना किसी डेडिकेशन के এতিয়া এই গৰম খুব গৰম পৰিছে এইকেইদিন খুব গৰম আৰু সেই ঘৰৰ ভিতৰত বহিব পৰা নাই আৰু ক'তো যাব পৰা নাই খুব মানে বহুত বেছি গৰম হৈছে আৰু সেইকাৰণে এইফালে বাৰীৰ ফালে ঘৰৰ পাছফালে বাৰী আছে সেই বাৰীতে চকী এখন লৈ বহি আছোঁ আৰু কিনো কৰিম এতিয়া বহি ক'তোতো যাব নোৱাৰোঁ ইমান গৰমত ওলাই যাব নোৱাৰোঁ তাকে ঘৰতে এইকেইদিন সোমাই বহি আছোঁ আৰু বহুত দিন হ'ল ব্লগ দিয়া নাই আপোনালোকৰ মাজত আৰু চাব ভালকৈ যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ফাইনেলি আজি টপিক পাই গ'লোঁ আজি এতিয়া গৈ আছোঁ সাঁতুৰিবলৈ বৰ গৰম লাগিছে আজি ভিডিঅ'টো এনেদৰে বনাওঁ সাঁতোৰাৰ ওপৰতে বনাবলৈ চেষ্টা কৰিম চাই থাকিব বেছি দীঘল নহয় সৰুকৈ বনাম আৰু এতিয়া আমি গৈ আছোঁ ভাইটি আছে দাই ল'ৰা এইফালে ৰাস্তাই গৈ আছোঁ পেহীহঁতৰ ঘৰলৈ গৈ আছোঁ পেহীহঁতৰ ঘৰত পুখুৰী এটা আছে তাত সাঁতুৰিবলৈ গৈ আছোঁ আৰু চাম চেষ্টা কৰি সাঁতুৰিবতো নাজানো তথাপিও এনেই আৰু গৰম দিনত ন পানীত পৰিবলৈ আৰু গৈছোঁ আৰু চাই থাকক বলক A few moments later. ফাইনেলি আহি গ'লোঁ পেহীহঁতৰ ঘৰ আৰু দেখাই আছোঁ পুখুৰীটো অলপ ডাঙৰ আছে বামত সাঁতুৰি আৰু এইটো ফাইনেলি পেহীহঁতৰ ঘৰ পাই গ'লোহি এয়া আমাৰ পুখুৰী এয়া আমি সাঁতুৰিব আহিছোঁ এই পুখুৰীত দ হৈ গৈ থাকিব আকৌ আমি এতিয়া ফাইনেলি ইয়াত সাঁতুৰিম আৰু আপোনালোকে নেচাব দেই সাঁতোৰাডোখৰ নেদেখাব বৈ পৰি দে নাই আমি সাঁতুৰি আছো আমি বামডোখৰতে সাঁতুৰিবি নেকি ফাইনেলি সাঁতুৰি আছোঁ পুখুৰীত খুব ধুনীয়াকৈ ভাইটি দহলে যাবলৈ অকণ ভয় লাগিছে সাঁতুৰিব ইমান ভালকৈ নাজানোতো এইটো চাওক বিশাল আগৰ নহয় পুখুৰী खत्म बाय बाय टाटा गुड बाय गया গৈ আছোঁ মোবাইলটো দি দিওঁ অকণ সাঁতুৰি লওঁ আকৌ ভিডিঅ' আকৌ কৰি আছোঁ দেই বলক 1 hour later. ফাইনেলি আমাৰ সাঁতোৰা হৈ গ'ল আৰু সাঁতুৰিলোঁ অলপ বেছি নাসাঁতুৰিলোঁ কাৰণ পুখুৰীটোত মাছ আছে ন সেইটো কাৰণে সাঁতুৰিবলৈ অকণ বেয়া লাগিলে কি সাপ নেকি ডুব পোৱালি এডোখৰত মোক কিলাকতি মাৰি দিলে এইফালে এডোখৰতে সাঁতুৰিলোঁ নোৱাৰো নেজানো নহয় সাঁতুৰিবলৈ এপাহ আইতা ওলাই যায় যেতি হাই আচ্ছা মাছ খেলিছে চা ফাইনেলি সাঁতোৰা হৈ গ'ল খুব ধুনীয়াকৈ সাঁতুৰিলোঁ নাজানো ইমান ভালকৈ আৰু কাপোৰ চাপোৰ চব তিতিলে গাটো ধুগে ধুই মেলি ফ্ৰেছ হৈ আৰু অলপ ঘৰ পোৱালৈকে দেখাম এতিয়া পেহী ঘৰত আছোঁ এতিয়া ঘৰ পাম তাৰপিছত এডিট কৰিম ভিডিঅ'টো আৰু আপোনালোকৰ মাজলৈ এৰি দিম আমি পেহীহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ ঘৰলৈ যাওঁ
সাঁতোৰা হৈ গ'ল আৰু ব্লগটো আজি এনেকুৱাই হ'ব। গৈ আছোঁ, তাক চাইকেলখন দি দিলোঁ আৰু ঘৰত গৈ গা পা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ তাৰপাছত ভাত খাই মেলি অলপ শুম। এটা বিশেষ কথা, এইকেইদিন মানে কি হ'ল, আমাৰ কি বুলি কয়, আপোনালোকৰ সেইফালে কেনেকুৱা হৈছে নাজানো, আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এনেকুৱাই গৰম পৰিছে নহয়, এনেকুৱাই গৰম পৰিছে, না ভিতৰত সোমাব পাৰিছোঁ ভালকৈ না বাহিৰত থাকিব পাৰিছোঁ। বতাহ চতাহটো নেমাৰে, ফেনতো কামেই নাই কোনো। আৰু কি হৈছে, একদম বৰষুণ যিমানেই দিছিলে আৰু মানে ৰ'দো সিমানেই দিছে, মানে ৰ'দটো মানে একদম ফটা চিটা ৰ'দ দিছে, কি ক'ব আৰু ইমান গৰম। সেইটো কাৰণে সাঁতুৰিব গ'লোঁ আজি। সাঁতোৰা উদ্দেশ্যটো সেইটোৱেই। আৰু একচুৱেলি মানে সাঁতোৰা আৰু এটা উদ্দেশ্য আছে, কাৰণ মোৰ মানে পিঠিটোত বিষাই আছে, মানে মোৰ কঁকালটো বিষাই আছে, তো সেইটো কাৰণে সাঁতুৰিব গ'লোঁ। মানে সেইদিনাখন সাঁতুৰিছিলোঁ, তো সেইদিনাখন অলপ ভাল পালোঁ, সেইকাৰণে আজি আকৌ সাঁতুৰি দিলোঁ একেবাৰে ভাল পাম বুলি। তো এটা কথা মনত থ'ব, যেতিয়া আপোনালোকৰ কঁকাল বিষ যি বিষ হ'লে আপোনালোকে সাঁতুৰি দিব। আৰু গৰম যিমান পৰিছে ন, আপোনালোকে গৰমত পূৰা পানী খাব, যিমান পাৰে পানী খাব চেষ্টা কৰিব লাগে। যিমান পানী খায় বেমাৰ আজাৰ সিমান নহ'ব। পানীটো মানুহৰ গাত থাকিব লাগে। গৰম পৰিলে মানে ঘামিলে মানে পানীটো ওলাই যায়, সেইটো কাৰণে যিমান পাৰে আপোনালোকে পানী খাব। 1 minute later. চাওক, খুব ধুনীয়া সেউজীয়া হৈ আছে আৰু সেউজীয়া পৰিৱেশটো বিশেষকৈ চবৰে ভালেই লাগে। সেউজীয়া পৰিৱেশটো মানুহে উপভোগ কৰিব লাগে, কাৰণ সেউজীয়া বস্তুটো চকুৰ কাৰণে ভাল। সেইকাৰণে সেউজীয়া এইবিলাক হেৰি কৰিব লাগে। আৰু কঠীয়া চঠীয়া মইতো এইবোৰ নাজানো হেৰি কৰিবলৈ, তথাপিও মাহঁতি জানে, কিন্তু ভাল লাগে মানে সেউজীয়া পৰিৱেশ, ধান চান খেতি পথাৰ খুব ধুনীয়া। আৰু এইবিলাক মানুহৰ ঘৰত থাকিব লাগে, কৰিব লাগে কামবিলাক, সেইটোৱে আৰু। A few moments later. ফাইনেলি গা পা ধুই ৰেডি আৰু ভাত পানী খাই ল'লোঁ আৰু ঘৰৰ পৰা পিছফালে আকৌ গুচি আহিলোঁ। বতাহ খুব ধুনীয়া বতাহ মাৰি আছে ইয়াত। আৰু কি ক'ম, এইফালে পথাৰ আছে, সৌ তাত ৰুই আছে ৰোৱনীয়ে। ইয়াৰ পৰা খুব ধুনীয়াকৈ বহি আছোঁ এডোখৰত, ধুনীয়াকৈ চাই আছোঁ পথাৰবিলাক। খুব ৰ'দ দিছে, এইফালে চাওক। আৰু ভিডিঅ'টো আজি এনেকুৱাই আছিলে, আপোনালোকে ব'ৰো হ'ব পাৰে। ভিডিঅ'টো চাই ব'ৰ যদি হয় একো নাই, তথাপি চাব। আৰু মই জানো ভিডিঅ'টো আপোনালোকে চাব বুলি, আৰু চাইছে। আৰু লাইক এটা, কমেণ্ট, যোনে নতুন আহিব ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আগন্তুক আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকৰ আপডেট পাই যাব। চ' ফাইনেলি আজি ভিডিঅ'টো ইমানতে সমাপ্ত। লেটছ গো, বাই বাই।